Hello everyone, day with me লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আছে মোৰ এটা পাৰ্টি মেকআপ তো সেইকাৰণে মই সোনকালে উঠি গলো ইহঁতৰ স্কুল আছে তো ইহঁতক পঠিয়াই মেলি মই ৰেডি হৈ গলো কাৰণ ওচৰতে আছে বেছি দূৰ যাব লগাও নহয় জানিবা তো তাত গৈ পাই এইটো পোৱালটোক দেখি বেলেগ মৰম লাগিলে দেখোন কিন্তু মই কইনাজনীৰ ভিডিঅ' মানে কইনা নহয় মোৰ ক্লায়েণ্টজনী মানে ভিডিঅ' কৰা নহ'ল বাছ লাষ্ট এটা সৰু ক্লিপ ৰাখিলোঁ মানে মেকআপৰ বাছ এইটো বিশেষ আৰু কৰা নহ'ল তাত তাৰপৰা আহি দেখিছোঁ জোজৰ যিখন টেবুল আহিছিলে সেইখন ইনষ্টল কৰাৰ কাৰণে মানুহ আহি পাইছে আৰু কৰি আছিলে তো এইটো মানে মই মঙুৱাটো বহুত দিন হৈ গ'ল ফিটিং হৈ গ'ল এতিয়া সি এইবোৰ ওলাই লৈছে এতিয়া পূৰা এইখনৰ পৰা ইয়াত থ'ব কিমান ভাল লাগিলে টেবুলখন কিমান ভাল লাগিলে বহুত ফাইনেলি আহি পালে তাৰমানে হয়নে ধুনীয়াকৈ ভৰাই থোৱা খালি দেই এতিয়া বনাই আছোঁ মাংস ভাত আৰু চালাড আজি এইখিনিয়ে বনাইছোঁ আজি সময় নাই দেৰিয়ে হৈছে অৱশ্যে দেৰি নাই মানে আজি টিফিন দিব লগা নাই হাজবেণ্ড ঘৰতে আছে মানে মাৰ্কেটত এগৰাকী মাইকী মানুহ ঢুকালে কাৰণে মানে মাৰ্কেট বন্ধ তো সেইটো কাৰণে আজি ঘৰতে আছে Welcome everyone, day with me লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল তো আৰম্ভ কৰোঁ আজিৰ নতুন ব্লগটোলৈ জোজো পঢ়ি আছে ভাল ল'ৰা কিন্তু আমাৰ বাইদেউ এতিয়াও শুইয়ে আছে উঠাই নাই এইখিনি এক্সাম এইটো No. Eia, উঠাই নাই এতিয়ালৈকে ইমান দেৰি হ'ল তো আজি ভাবিছোঁ অকণমান ওলাই যাম আণ্টি দোকানলৈ মানে জোনৰ মা বাকী মোৰ শাহু সকলোৰে কিবা নহয় কিবা মানে অলপ ল'ব লগা আছে তো ভাবিছোঁ সন্ধিয়া এপাক গৈ আহিম আৰু সন্ধিয়া মাহী আহিব আৰু মোৰ মাহঁতেও অহা কথা তো সোনকালে গৈ আহিম বুলি ভাবিছোঁ আৰু পঢ়িব এইবিলাক কি কৰি আছা কি হুহু চাওঁ আৰু এয়া হয় মোৰ মানিয়ে অঁকা গোটেই ড্ৰয়িংবোৰ তাই মানে পঢ়ে থাকে কিন্তু মাজে মাজে এইবোৰ কৰি থাকে যেতিয়া সুবিধা পায় তেতিয়া এইবোৰে আঁকি থাকে আৰু কোনো সেয়া নাই কোনো শিকা নাই বাছ নিজে ড্ৰ কৰি থাকে এইবোৰ এইখনো দিয়া এইখনত নাই আৰু
তাই নিজে নিজে কৰি থাকে একো নিশিকাকে হয় নাই কি এইবোৰ আৰু কি পঢ়া আকৌ ৰখা মা কমলা খাব মা ক'ত পালা পাৰিছোঁ কমলা বাৰীৰ পৰা ক'ত পালা নহয় ৰতুৱাত বজাৰ গৈছিল যে কি বজাৰ চব্জি বজাৰ যোনে গৈছিল গাড়ী লৈ নহয় গাড়ীলৈ নহয় য'জ খালা হয় ইয়াতে হৈ যাব আমাৰ দুটাই কিয় ফুলোৱা হোৱাই নাই এই ক'ত গ'ল আৰু মা ক'ত গ'ল Naira goinka, Aksura goinka, কত বন চাহ বনাই খালি oh, ৰাস্তাও bauli logot. ৰাজকিটাৰ বলি খাই ৰেডি নহয় খোলা নাথাক খুবই ভাল লাগিছে এইবোৰ হেৰি দিব নালাগে এইবোৰ হেৰি দিব নালাগে নাছিলে বহুত জাম হ'ল যে বজাই দিলে যামগৈ আৰু এই মানুহবোৰ এইবোৰে ভুল কাম কৰে চোন এই এক্টিভাখন ভৰাল নাই এই ইমান ডাঙৰ যা হেৰি এটা হৈও মানুহ শিক্ষা পোৱা নাই পিছতো নিজে নিজে বজাই পুলিচটো ৰখি আকৌ কথাহে পাতিছে ইউটিউবত আহিছ আমি মাত চাত দি আছিলো ক'ত নহয় এইফালে দেখিছা নেকি বহানা মানে উঠক বাইদেউ অঁ মই ক'ৰ পৰা উঠিম বহিম আছে পাপৰ খাবা খাবনো পাপৰ দিয়াচোন পাপৰ সেইটো পাপৰ দে খাব মা কি নাখাওঁ দিনি কি গাৰ্ডেন এই টাবতে হেৰি জবা ফুল ফুলাইছে ধুনীয়া লাগিছে ভালেই এই হাত কটা ব্লাউজৰ লগত ধেৰ বেয়া লাগিছে দেই নহয় সেইটো কালাৰ এটা ব্লাউজ লৈ লোৱা মাও এখন পিন্ধি লওক হেজাৰটো নল'বা এইটো ল'বা কিয় এইখন পিন্ধো পেটিকোটটো খুলি থৈছো মই এখন পিন্ধো না বৰা মানুহ মই এখন ল'বলৈ কৈছো ইমান ভাল লাগে ডিম্পি ধুলা
কি তুলিয়ে আছো মই আপোনাক কিমান তুলি ব্লাউজটো আপোনালোককে হাইকল পিন্ধি দেখাইছো ভাল হলে কমেন্ট কৰিব বেয়া হলে গালি পাই নমস্কাৰ সাবস্ক্ৰাইব কৰি দিব এই দিদি বদে তোমাৰ এই নিদিবা দে তোমাৰ এইবোৰ নিদিবা মানুহে চাব নহয় তাকে বেয়া কথা নহয় মোৰ এইবোৰ নকবা কথা এইটো ব্লাউজ পিচ নালাগে কি পাগলা উঠাইছে জানো মহাৰাজী এখন বেলেগ একদম সেয়া জয়ললিতাৰ নিচিনা লাগিছে মা বাংলাদেশৰ প্ৰধানমন্ত্ৰী মমতা বেনাৰ্জী লাগিছে মমতা বেনাৰ্জী আহিছে নমস্কাৰ খালি লিলিমাইকেইটা বৰ দীঘল দীঘল সেইবিলাক কাটি দিম লিলিমা মণি চনি মণিও আছে মণিটো কাটিলে বেয়া লাগিব